हाय हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल। আজি মানে আমি একদম আমাৰ ওচৰতে আমি কাম কৰি আছোঁ আমাৰ গাঁৱত কেনেকুৱা ডিজাইনৰ ঘৰ বনাইছে আপোনালোকক মই দেখাই আছোঁ। আমাৰ এইখিনি য'ত নাই মই দেখাই আছোঁ টোটেলি ক'ত কেনেকৈ কি কি বনাইছে দৰ্জা খিৰিকীবিলাক ফল চিলিং বনাইছে এচাক ফল চিলিং বনাইছে আৰু আমাৰ মিস্ত্ৰী কাম কৰি আছে পুটিঙৰ কাম কৰি আছে। আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। ঘৰটো কেনেকুৱা লাগে আপোনালোকে চাই থাকক। মই ঘৰটো দেখাই আছোঁ বাহিৰৰ চাইডৰ পৰা আপোনালোকক ভিতৰৰ চাইডে মই দেখাম। কেৱল ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিলে আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। এইটোৱে সেইটো ঘৰ যিটো মই ঘৰৰ কথা কৈ আছোঁ। খুব সুন্দৰকৈ বনাইছে চাই লওক। সুন্দৰকৈ বনাইছে। এইটো চিৰি এখন বাৰাণ্ডা এনেকুৱা টাইপত বনাইছে। পোষ্টবিলাক চাই লওক কি ডিজাইনত বনাইছে। এইটো চাইড ইয়াতে বিটবিলাক আছে সুন্দৰকৈ বনাইছে। পইচা খৰচা হৈছে কিন্তু ডিজাইনটো খুব সুন্দৰকৈ বনাইছে। এইবাৰ আপোনালোকক ভিতৰৰ ফালে দেখাই আছোঁ কেনেকুৱাকৈ চাওঁ। ভিতৰৰ ফালে ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ কেনেকুৱা যায়। এইখন বাৰাণ্ডা চাই লওক। এইখন বাৰাণ্ডা ইয়াতে খেতি পথাৰ আছে অলপ চব্জি ৰুইছেহে ভাল দেখাবৰ কাৰণে। ৰুমবিলাক দেখাই আছোঁ চাই থাকক। ঠিক এনেকুৱাকৈ বনাইছে ৰুমবিলাক চাই লওক। খুব ডিজাইনত বনাইছে ঘৰটো চাই লওক। এই এটা ৰুম আৰু নেক্সট এই এটা আছে ৰুম। এই এটা ৰুম আছে। ৰ'বক এইটো ৰুমত কিবা এটা বস্তু আছে দেখাই আছোঁ কেনেকুৱা বস্তু দেখাই আছোঁ। এয়া চাওক ইয়াতে বৰলৰ বাঁহ আছে খুবটোৰ বাঁহত। এইবিলাক বৰলৰ বাঁহ আছে দেখি পাইছেনে আপোনালোকে ধৰিব পৰা নাই কিজানি। এইটোত AC বৰ্ড লগাই আছে। ইয়াতে আমি মানে টেপ মাৰিম। টেপ মানে যিটো ফল চিলিঙত মাৰা হয় টেপ সেই টেপটো মাৰি আমি ইয়াত লিকুইড পুটিং কাটিম। ইয়াতে AC বৰ্ড দেই এইটো AC বৰ্ড খালি আপোনাৰ বিটটো মাৰা নাই। বিটটোৰ জেগাত আমি টেপটো মাৰিম। ইয়াতে আছে এইবিলাক দৰ্জা ডিজাইন চাওক কি সুন্দৰ ডিজাইন। এইটো আছে বাথৰুম। ইয়াতে বাথৰুম আছে। এইটো বাথৰুম আৰু এইকেইদিন মই ভিডিঅ' দিব পৰা নাই। কিহৰ কাৰণে ভিডিঅ'টো দিব পৰা নাই আপোনালোকে গম পোৱা নাই চাগে আৰু কিছুমানে গম পাইছে। মানে মোৰ যোৱা 4 দিন হ'ল মই মানে মোৰ বিয়া আছিল। মোৰ নিজৰে বিয়াৰ কাৰণে কিছুমান মানে কাম কৰি থাকিব লগা হৈছে। তো সেইকাৰণে মানে ভিডিঅ'বোৰ আপলোড কৰিব পৰা নাই ভিডিঅ' কৰিবও পৰা নাই। আৰু বিয়াৰ ভিডিঅ' অলপ মই দেখাম। এইটো ভিডিঅ'ত দেখাব বিয়াৰ ভিডিঅ' অলপমান মই দেখাই আছোঁ ক'ত কেনেকুৱা কি ভিডিঅ' মানে বনাইছোঁ বিয়াত চাই লওক। এতে মন্টুদাই আকলে মানে ঘোঁৰা দাঙি আকলে কাম কৰি থাকিব লগা হৈছে যিহেতু মই ভিডিঅ' বনাই আছোঁ। এই এটা ৰুম চাই লওক
এটা বস্তুবোৰ থৈ দিয়া আছে, বস্তুবিলাক ওলাই দিম আমি, ওলাই দি পেলাই আমি কাম কৰিম। ইয়াতে আহিল কাম চাম কৰি পেলাই বেলেগত কাম কৰিব গৈছিল। এই এটা ৰুম, এই এটা এইও এটা ৰুম আছে। ইয়াতে দৰ্জা মানে লক কৰাই আছে, এই তালা মাৰাই আছে, তালা মাৰাই আছে। এইটো পিছত দেখাম মই। এয়া যিটোলে পুটিং কাটি আছে, যিটো এই এটা আছে ৰুম, মানে ইহঁতৰে বাবুৰ ৰুম আৰু এইটা। এইটোতো মানে ফল চিলিঙে হৈছে। আৰু এইবিলাক আমাৰ পুটিন, এছিয়ান পেইণ্ট, এছিয়ান পেইণ্ট, এইটো ৱাটাৰপ্ৰুফ পুটিন। আৰু মানে আছে এইখিনি, এইফালে এইখন পিছফালে বাৰাণ্ডা আছে, পিছফালে বাৰাণ্ডা। এই এটা লেট্ৰিন বাথৰুম, ইয়াতে লেট্ৰিন বাথৰুম হ'ব। এইবিলাক কুঁহিয়াৰৰ খেতি আছে, কুঁহিয়াৰৰ খেতি, কলগছ কিবাখিনি আছে ইয়াতে। ইয়াৰে তাৰমানে যোনটো পুৰণা ঘৰ, এই পুৰণা ঘৰটো এই সৌখিনিতে আছে। আৰু পুৰণা ঘৰটো আছে মই দেখাই আছোঁ, এইফালে আছে পুৰণা ঘৰটো। ফাষ্টফুড তাৰমানে আমাৰ কমপ্লিট হৈ গৈছে। এইটো ৰুম ফাষ্টফুড কমপ্লিট। এইখন চিলিংখন চাই লওক, কি সুন্দৰ চিলিং লগাইছে। লাইটৰ কাম কৰিব লগা আছে, লাইটৰ কামটো অলপ পিছত কৰিব। আমাৰ ডাবল কোট পুটিং হোৱাৰ পিছত মানে আমি প্ৰাইমাৰৰ কামটো নকৰোঁ, চিৰিজটো কৰি কিনে থৈ দিম। কাৰণ ইয়াতে লগাব আছে টাইলছ, ইয়াত টাইলছ হ'ব। টাইলছটো লগোৱাৰ পিছতে আমি প্ৰাইমাৰ মাৰি মানে ৰং চং কৰি দিম আৰু কিলাৰ। মন্টুদা কষ্ট হৈছে নেকি? কি আৰু এইটো কি কি টিভি মাৰিছে দেখোন। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ কাৰণে ইমানে, বাই বাই। আৰু এই ভিডিঅ'টোতে মোৰ বিয়াৰ দুটামান ফটো দিম আৰু দুটা ভিডিঅ' ক্লিপ দি আছোঁ বিয়াৰ, চাই ল'ব আপোনালোকে। আজিৰ কাৰণে বাই বাই।